যাতে আৰু প্ৰত্যেক বছৰে বছৰে ভাল ভাল এইবোৰ কাৰ্যসূচী কৰি যাব পাৰে তাৰে মই আশা কৰিলোঁ। এই বাবুবিল আঞ্চলিকৰ যিখিনি কৰ্মকৰ্তা সিহঁতক মই আহ্বান জনালোঁ আৰু ধন্যবাদ জনাইছোঁ। এতিয়া কোভিডৰ কাৰণে 2 বছৰ যেনেকৈ মানুহখিনি যি অৱস্থা হৈছে, মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, তাৰ কাৰণতে আজি মোবাইলত বেছি গুৰুত্ব দিব লগা দেখা যায়। তো লাহে লাহে পৰিৱেশখিনি ওলাই আহিছে। আজি যিহেতু আমি মুকলি মঞ্চত প্ৰগ্ৰাম কৰিব পাইছোঁ আৰু কম সময়ৰ ভিতৰতে এইবোৰ পৰিৱেশ নোহোৱা হৈ যাব। আৰু আমাৰ এই বাবুবিলত অনুষ্ঠিত যি বিচুৱা সমাৰোহ, এই সময়ত আহি মই অতিকৈ আনন্দিত হৈছোঁ আৰু মই বহুত আনন্দ উপভোগ কৰিছোঁ। ইয়াত যি ৰাজবংশীয় যি কলা কৃষ্টি আৰু ৰাজবংশীয় সাংস্কৃতিক যে আজিলৈকে ৰাজবংশী সমাজে যে জীৱিত ৰাখিছে তাৰ এক প্ৰয়াস বুলি মই ভাবোঁ। আৰু বিচুৱা, বৈশাগু, বিহু সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিচুৱা হৈছে ৰাজবংশী সমাজৰ এক অনন্য এক সাংস্কৃতিক উৎসৱ। এই উৎসৱখনৰ যোগেদি সিহঁতে বৈশাখ মাহৰ যি তাৰমানে নতুন বছৰৰ যি আৰম্ভণি, সেই আৰম্ভণিটো যাতে মানে সকলৰ কাৰণে মংগলময় হয়, সকলৰ কাৰণে মানে প্ৰচেষ্টা যি কৰিছে তাত মই আনন্দ লাভ কৰিছোঁ। আৰু আগন্তুক দিনক সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মই এই অঞ্চলৰ ৰাইজক গুমা মণ্ডলৰ সকলো জনসাধাৰণক মই বিচুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বৈশাখৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰ মংগল কামনা কৰিছোঁ।